অপ্ৰভেদ মই অপ্ৰভেদ বীৰ মোৰ ছটা ঝৰি ঝৰি নিজৰি নিজৰি নিগৰি নিগৰি মই অভিমান লোকাওক সৰু এজাৰ পৰি ধৰা কিছু সলিনা সৰু ভূমিকম্পা প্ৰথমৰ প্ৰভাতৰ অৰুণৰ উদ্ধতি অন্নম নিজৰি মোৰ আলোক নৃত্য কৰি বিয়পাই বিশ্বত ৰঞ্জন তুলি মই কাঞ্চনজংঘা আমি কাঞ্চনজংঘালৈ আহিছোঁ মই কাঞ্চনজংঘালৈ অহা নাই আৰু এইকাৰণে বিশ্বাস কৰিছোঁ যে তোমালোক কাঞ্চনজংঘা যি নহওক মই ভাইটি কেৰেক্টাৰটো কৰিছোঁ খুব ধুনীয়াকৈ ড্ৰিবল আহম তোমালোকক এপেল কৰিবলৈ কওঁ তেওঁলোকক নিমন্ত্ৰণ কৰিবলৈ কওঁ তেওঁৰ ফালৰ পৰা নমস্কাৰ सबके सारे सुन कांचन 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 वाणिज्य महाविद्यालय तो मैं भाव अहा 6 सेप्टेम्बर सकल हाथ उठाई आसे और जेहेतु कमार्स कलेज तो सकलोरे हिसाबर अंगबिला मिली आसे कारण सिनेमा चाब जोबार मिशन चाइनालेके मैं तुम्हारे समूह चेष्टा कर कमेडी कैरेक्टर कर कमिक मिले भय पाए এতিয়া এইটো স্মার্ট আচ্ছা কাঞ্চনজংঘা সকলে চাবা ন অকলে মই অভিনয় কৰিছো ন কষ্টটো মই অকল কি সকলে সোঁফালে মোৰ বেকা কৰাই দিয়ে এতিয়া দুইফালে কোনো স্মার্ট বে অহা 6 সেপ্টেম্বৰ আমি আহি আছো কাঞ্চনজংঘা টিম আমি এতিয়া এটা সৰু টিম আহিছো আমাৰ অন্নদাতা প্ৰডিউচাৰ জুহিন্দা আমার ক্যাপ্টেন জাহাজ মোক ককাই দাদা আর বন্ধু হয় নে ভাই বন্ধু সিনেমাত এই দুজন মানুহ সম্পূৰ্ণ বিপৰীত এহেঁতক মাৰি গ'লে খেদি ফুৰো আমি ৰাৱণ বাহিনী অলপ বান্দৰ বাহিনী নহয় আগতে এইটো অসমীয়াত কয় কি বুলি কয় জানা নাই ভিৰ পাইছে যে উকাইছে ভাল এইটো 6 তাৰিখৰ পৰা আৰম্ভ হ'লে বেছি ভাল লাগিব তো মই এটা ৰিকুৱেষ্ট কৰোঁ সকলোকে বৌয়ে কৈছে বহুত বোলে নাযাব পাৰে 6 তাৰিখে নাযাব নেকি নহ'বা এনেই আমাৰ নিচিনা লাগিব আজি মানে কি হ'ল আমি শৰাই এখন তামোল পাণ লৈ আহিছিলোঁ গাড়ীখন খুলি আমাৰ ড্ৰাইভাৰজন ওলাই যাওঁতে শৰাইখন কোনোবা লৈ গ'ল তো সেইকাৰণে আমি এনেকৈ আহিলোঁ আৰু মাতিলোঁ লংখন অসমৰ আটাইতকৈ ডাঙৰ শৰাইখনটো আনিছোঁ মই কিবা লাগে নেকি তো সকলো 6 তাৰিখে যাবনে নাযায় কোনে কেইবাৰ চাব মই ইয়াৰ পৰা যাম আমি যেতিয়া কলেজত পঢ়িছিলোঁ এখন যেনিবা 12 বাৰ চাইছিলোঁ কিয় 12 জনী কিয় গৈছিলোঁ এটা বহুত দুখত কৈছে অকলে যাম
6 তাৰিখে যিহেতু চিনেমাখন আহি আছে মই কাহিনীটো অকণমান কৈ থৈ যাওঁ ন চবকে হা কম নে নকম মই বুজা নাই ইণ্টাৰভেললৈকে কৈ থৈ যাওঁ হা ট্ৰেইলাৰটো মই কেনেকৈ কওঁ ক'লে কাহিনীটো ক'ব পাৰিম কাহিনীটো কওঁ হা সকলোকে কাহিনীটো কৈ আছোঁ হা জুবিনাই মুখে কিয় জুবিনা কৈছে মানে কৈছে মুখে কিয় ক'ব মই কম মহাভাৰত কোনে লিখিছে গণেশে লিখিছে বাল্মীকি হ'ল ডাইৰেক্টৰ জুবিন গাৰ্গ চব মিলাই পেলাবতো থাকিব নাই কমাৰ্চৰ ইমানকণ মাইথলজিকেল জ্ঞান নাথাকিলেও একো নাই কাহিনী কৈ দিছোঁ কাঞ্চন আৰু জংঘা দুজন ককাই ভাই আৰে কমেই মই কাঞ্চন আৰু জংঘা কাঞ্চন কেৰেক্টাৰটো কৈছে এখেতে আৰু জংঘা মই দাদাই মানে সৰুৰ পৰা ছোৱালীবিলাকৰ লগত খেলিছিলে এণ্টি মেণ্টি উঠু দহ বিছ এনেকুৱা কিবা কিবি খেল ধোৱা ধৰি লুকা ভাবো এনেকুৱা তো মা দেউতাই সেইকাৰণে দাদাৰ নামটো কাঞ্চন দি দিলে আৰু মই খুব কাজিয়া লাগিছিলোঁ সৰুৰ পৰা সেইকাৰণে মোৰ নামটো জংঘা দি দিলে তো দাদাক কি কৰিলে আমাৰ মা দেউতা যেতিয়া বয়স হ'ল তেতিয়া মানে দলিলত চাইন কৰিব লাগে না আমাৰ ঘৰ দুৱাৰ নাছিলে এখন তৰুৱা নাছিলে আৰু এখন কোঠাৰ আছিলে মোক কোঠাৰখন দিলে দাদাক তৰুৱাখন দিলে ইণ্টাৰেষ্টিং ন কাহিনীটো এতিয়ালৈকে ইণ্টাৰভিউ হোৱা নাই এদিন মোৰ কোঠাখন হেৰাই থাকিলে কোঠাখন হেৰাই যোৱা পাই গ'ল জুবিন দাই জুবিনৰ কেৰেক্টাৰটো অনিৰ্বাণ তেওঁৰ লগত আমাৰ চিনেমাখন চিয়াং নামৰ জুবিনৰ কুকুৰটো এক্টিং কৰিছে আৰু যিমান আৰ্টিষ্ট আছে চবতকৈ ভাল এক্টিং চিয়াঙে কৰিছে তো চিয়াং আৰু জুবিন দাই কোঠাখনৰ মালিক কোন সেয়া বিচাৰি ফুৰে ট্ৰেইলাৰটো অলৰেডি দেখিছে কিজানি ন ট্ৰেইলাৰটো দেখিছে জুবিন দাই এনেকৈ কোঠা এখন লৈ এনেকৈ গৈ থাকে হয় লগত কুকুৰ এটা গৈ থাকে তো তেতিয়া ভাবিলে অকলে অকলে কিমান মই বিচাৰিম আৰু ৰাতি হ'লে ভয় কৰে ভূত চুট ওলাব পাৰে ক'ৰবাত ডকাইতে ধৰিব পাৰে তো তেতিয়া লগৰ সমীৰ পবিত্ৰ দাস আমাৰ মানে মামা আৰু প্ৰয়াস এখেতৰ তিনিটাক লৈ এই 4জন বন্ধুৱে কোঠাৰ মালিকক মানে জংঘাক বিচাৰি গৈ ফুৰে কোঠাৰখন লৈ তেতিয়া কি হয় বেলেগ বেলেগ ঠাইত পাহাৰে ঘূৰাই গৈ থাকে য'ত ত'ত নাপিত নাপায় চুলি দাড়ি কাটিবলৈ সেইকাৰণে এখন চেলুনত সোমাই কি কৰে পুৰা চুলি উৰাই দিয়ে সেইকাৰণে চিনেমাখনত দাদাৰ দুটা ৰূপ আছে দেখিছানে ট্ৰেইলাৰত এটা চুলি থকা আৰু এটা টপা সেইকাৰণে চুলিটো কাটি দিয়ে কিমান নাপিতৰ ওচৰত সোমাই থাকিব চুলি লাগি যায় দাড়ি লাগি যায় আৰু সেই নাপিটো ভাল আছে নম্বৰ 1 বোলে অসমৰ এতিয়াও চুলি গজা নাই তাৰপিছত কিন্তু আমাৰ লগ নাপায় নে পায় সেইটো জানিবলৈ অহা 6 তাৰিখে কি চাবলৈ আহিব লাগিব কাঞ্চন 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 3 2 1 সবার যাবই লাগিব ডায়লগ স্মার্ট বে আৰু এটা সবতে চলি আছে next conversation was all like e-mobility ठीक है बहुत ভাল লাগিলে কমাৰ্চিয়েলস হয় না মই যদি গান গাইতে পালে এই সিনেমাতে দেখায় যে কিছুমান শব্দ যে
আমুক আহিলে টুমকে যে নাইকিয়া হৈ যায় চব খালী হৈ যাব ঠাই ঠিক আছে ভাল লাগিলে ইয়ালৈ আহি এতিয়া আমি যাব পাৰোঁ ন সবে একেলগে লাইন আপ ফ্ৰণ্ট হেড একেলগে এখানে ধন্যবাদ আমি আহিলো গানো গাব লাগে যাব নিদিলে জুবিনা অলপ পাছত এমপি লাইভ আহিব তাত চালে হ'ল থেংক ইউ তোমরা সকলে জানা প্রকৃতি প্রেম পশু প্রেম মানৱ প্ৰেম সমাজ প্ৰেম অসম প্ৰেম মানুহৰ সৈতে জীৱনত আগবঢ়াই নিজৰ প্ৰেমটো সকলোবিলাক জুবিন গাৰ্গৰ মাজত আছে আৰু সেইবাবে যেতিয়াই হওক সকলোকে সহায় কৰিবলৈ আগবাঢ়ি আহে প্ৰত্যেক মুহূৰ্ততেই সদায় দেখি আছা যে কোনোবা ৰোগী হওক কাৰোবাৰ পশু হওক সদায় তেওঁ যিমান সকলো পইচা থাকে সদায় বিলাই থাকে ত' সেইবাবে এনেকুৱা ধৰণৰ সকলোবিলাক কথা চিন্তা কৰিয়ে এইবাৰ কাঞ্চনজংঘাৰ জুবিন গাৰ্গৰ এই বিশেষ ৰূপটো মানে দেখি ভাৰত চৰকাৰে বোলে পইচাৰ পৰা কেৱল যিমানবিলাক নোট আছে ন নোট 500 টকীয়া হওক 10 টকীয়া হওক তুমি দেখিছা নোটটো এতিয়া অলপ জুবিন গাৰ্গ প্ৰবন্ধ হ'ব যি নহওক বহুত বেছি দীঘলীয়া নকৰোঁ আমি এইখিনি সময়তে আমাৰ আমি শেহতীয়াভাৱে জুবিন গাৰ্গৰ নেতৃত্বত